হেল্ল' গাইজ, আমি এতিয়া যাই আছোঁ ধুবুৰী ডিষ্ট্ৰিক্টৰ তামাৰহাটৰ পৰা আমি আৰু 10 কিলোমিটাৰমান ভিতৰত আমাক যাব লাগিব। তাতে এটা ঠাই আছে, ঠাইটোৰ নাম হ'ল গাৰোপাৰা। আমাৰ এজন দাদাই খবৰ দিছে তাতে এজনী ছোৱালী আছে, দুচকুৰে দেখা নাপায়। সেই ছোৱালীজনীক হেল্প কৰিবৰ কাৰণে মাতিছে। আমি এতিয়া যাম, যাই পেলাই চাম কিমানখিনি হেল্প কৰিব পাৰোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। বাইদেউ আছে ভালে? আপনার কি অসুবিধা বাইদেউ? দেখতে পাই না। আচ্ছা আচ্ছা, দেখিবলৈ নাপায় ন? আমি খবৰ পাইছোঁ আপোনাৰ, হা আপোনাৰ খবৰ পাই আমি বঙাইগাঁৱৰ পৰা আহিছোঁ, ঠিক আছে? তো আমি আপোনাক আজি কিবা অলপ সহায় কৰিম, হা। আমাৰ এই ইউটিউব এটা চেনেল খুলিছোঁ, লাইফ অফ গিভিং। তাৰ তৰফৰ পৰা আমি আপোনাক কিবা অলপ দিম, ঠিক আছে? বস্তুখিনি ঘৰত কোন কোন আছে? মা আছে, বাবা আছে। মা আছে, বাবা আছে। স্কুল স্কুল পড়াশোনা করতে পারি না, দেখতে পাই না। আচ্ছা আচ্ছা, অসুবিধা আছে না? মা, বাবা, ভাই? ভাই ছোট। ছোট আছে না? বাবা কি কাজ করে? দাড়ি বানায়, এই যে দাড়ি কেড়ি বানায় না, দাড়ি বানায় না, মানে বাহারে কাম করে। এই যে এই বাড়ি এটা দুইটা শরিক আছে নি, ওটা আলাদা, এটা আলাদা। এইটো বেলেগ, এইটো বেলেগ। হ্যাঁ হ্যাঁ, আমি এই বঙাইগাঁৱৰ পৰা আছোঁ, খবৰ পাই, ঠিক আছে? এই আমাৰ ছাৰহঁতে কিবা দিব। আৰু অলপ ৰেচন দিছোঁ, আপুনি সেইখিনি খাব, ঠিক আছে? আৰু এটা আপোনাক ব্লেংকেট দিছিল, সেইটো উৰিব। আৰু মই আপোনাৰ জৰিয়তে ক'ব বিচাৰোঁ, আপোনাৰ হৈ এই গাঁওবাসী তথা অসমবাসী, আপোনালোকক এনেকৈ চবে আগবাঢ়ি আহক। যাৰ যিমান সামৰ্থ্য অনুযায়ী আপোনালোকক সহায় কৰক, হয়নে নহয়? আসছে যেরকম করে ওরা সহায় করছে, এরকম করে যেন সবাই সহায় করে। আমরা হ্যাঁ, আমি খবর নিব তো। আমি আহিলোঁ, ছোৱালীজনীক চালোঁ, কথা পাতিলোঁ ছোৱালীজনীৰ লগত। তাৰ দেউতাকে বাঁহৰ কাম কৰে। সিহঁতে ডাক্তৰৰ ওচৰত গৈছিলে, কিন্তু যাই পেলাইও ডাক্তৰক দেখিব পৰা নাই আৰ্থিক অৱস্থাৰ কাৰণে। আধা ৰাস্তাৰ পৰা ঘূৰি আহিব লগা হৈছে। যি কি নহওক, আমি আহি যি চালোঁ, যি পালোঁ, আমি যিখিনি দিব লগা তাক দিলোঁ। আমি আকৌ এবাৰ অহাৰ কাৰণে চেষ্টা কৰিম। ইয়াতে আহি পেলাই আমি যিমানখিনি আৰু হেল্প কৰিব পাৰোঁ আমি কৰিম। লগতে আমি ইয়াৰ ৰাইজক, এই অঞ্চলবাসীক জনাওঁ যে আপোনালোকেও ছোৱালীজনীক খবৰ নি অলপ সেই ছোৱালীজনীক এটা হেল্প কৰাৰ কাৰণে চেষ্টা কৰক। আমাৰ লাইফ অফ গিভিঙৰ তৰফৰ পৰা আপোনালোকৰ ওচৰত অনুৰোধ থাকিল।